মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি অধ্যায় 3 নম্বৰটো যোনটো নাম আছিলে চতুৰ্ভুজ সেইটো পঢ়ি আছিলোঁ। আজি আমি সেইটোৱে কণ্টিনিউ কৰিম। আজি আমি প্ৰথম পঢ়িম ট্ৰেপিজিয়ামৰ বিষয়ে। ট্ৰেপিজিয়াম মানে হ'ল এটা চতুৰ্ভুজৰ যদি এযোৰ বিপৰীত বাহু সমান্তৰাল হয় তেন্তে তেনে চতুৰ্ভুজক ট্ৰেপিজিয়াম বুলি ক'ব। ইয়াতো এইটো আৰু এইটো বাহু সমান্তৰাল আৰু এইটো বাহু সমান্তৰাল, এইটো বাহু সমান্তৰাল। সেয়েহে এযোৰ বিপৰীত বাহু যদি সমান্তৰাল হয় তেন্তে তেনে চতুৰ্ভুজক ট্ৰেপিজিয়াম বুলি ক'ব। ঠিক আছে, ট্ৰেপিজিয়ামৰ বিষয়ে তোমালোকে পালা। এতিয়া নেক্সট আছে আমাৰ সামন্তৰিক। সামন্তৰিক মানে ইংলিছত পেৰেলেলোগ্ৰাম। যদি এটা চতুৰ্ভুজৰ দুযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল হয়, বিপৰীত বাহু মানে ইয়াৰ বিপৰীত বাহু এইটো, ইয়াৰ বিপৰীত বাহু এইটো, ইয়াৰ লগত এইটো বাহু সমান আৰু এইটো বাহুৰ লগত তাৰ বিপৰীতে থকা বাহুটো সমান হ'ব আৰু এই সমান বাহু দুটা ইটো আনটোৰ লগত সমান্তৰালো হ'ব। দেখিছা তোমালোকে নিশ্চয়কৈ এইটো বাহু আৰু এইটো বাহু সমান আৰু সমান্তৰাল, এইটো বাহু আৰু এইটো বাহু সমান আৰু লগতে সমান্তৰাল হয়। তেনে চতুৰ্ভুজক সামন্তৰিক বুলি কোৱা হ'ব। সামন্তৰিকৰ কিছুমান ধৰ্মৰ বিষয়ে আমি এইটো চেপ্টাৰত পঢ়িবলৈ পাম। সামন্তৰিকৰ কিছুমান ধৰ্ম আমি তলত দেখিবলৈ পাইছোঁ। এই ধৰ্মৰ বিষয়বোৰ পঢ়াৰ আগতে আমি ওপৰৰ চিত্ৰটোলৈ মন কৰোঁ। ওপৰৰ চিত্ৰত তোমালোকক কিছুমান কোণৰ বিষয়ে কৈছে। সেই কোণৰ বিষয়ে থুলমূলকৈ আমি জানি লওঁ আহা। প্ৰথমতে আমি অলপ জুম কৰি লওঁ ছবিটোলৈ জুম কৰাৰ পিছত আমি কোণবোৰৰ বিষয়ে চাওঁ। প্ৰথমতে চাওঁ আমি একান্তৰ কোণৰ বিষয়ে। একান্তৰ কোণ মানে হ'ল যদি সমান্তৰাল ৰেখা দুডাল এডাল ছেদকে ছেদ কৰে তেন্তে এইযোৰ কোণ একান্তৰ কোণ বুলি কোৱা হ'ব। আৰু লগতে এইটো কোণ আৰু এইটো কোণো একান্তৰ কোণ হ'ব। এই দুডাল ৰেখা সমান্তৰাল আৰু এডাল ছেদক, লগতে এইডালো ছেদক হ'ব। প্ৰথমতে আমি এডাল ছেদকৰ বিষয়ে চাওঁ। এডাল ছেদকৰ এইটো কোণ ABC আৰু কোণ BAL একান্তৰ কোণ হয় আৰু সেয়েহে ইহঁতি সমান হ'ব। লগতে ABR আৰু BAD কোণো একান্তৰ কোণ হ'ব, সেয়েহে সিহঁতি সমান হ'ব। ঠিক তেনেদৰে ছেদকত এইটো আৰু এইটো কোণ সমান, লগতে এইটো আৰু এইটো কোণো একান্তৰ কোণ, সেয়েহে সমান হ'ব। আৰু লগতে থাকে অনুৰূপ কোণ। অনুৰূপ কোণ বুলি ক'লে তোমালোকে এইটো কোণ আৰু এইটো কোণ বুজিব লাগিব। এনেকুৱাকৈ থকা কোণকেইটা অনুৰূপ কোণ হ'ব আৰু এই অনুৰূপ কোণকেইটা এইটো আনটোৰ লগত সমান হ'ব। ঠিক তেনেদৰে এইটো কোণ আৰু এইটো কোণ অনুৰূপ কোণ, সেয়েহে সমান। এই ছেদকতো তোমালোকে অনুৰূপ কোণ একেধৰণে পাবা। এইটো আৰু এইটো লগত এইটো কোণ অনুৰূপ কোণ হ'ব, সেয়েহে ইহঁতি সমান হ'ব। যদি দুডাল ৰেখাই ইডালে আনডালক ছেদ কৰে, এডাল ৰেখা ধৰিছোঁ আৰু আমি এডাল ৰেখা ধৰিছোঁ। এই ৰেখাডালে এইটো বিন্দুত ছেদ কৰিছে। এই বিন্দুটোত ছেদ কৰাৰ ফলত 4টা কোণ উৎপন্ন হৈছে আৰু এই 4টা কোণৰ ভিতৰত এটাৰ বিপৰীতে থকা আনটো কোণ সমান হ'ব। ইয়াত সমান্তৰাল ৰেখাৰ কোনো কথা নাই। যদি দুডাল ৰেখাই পৰস্পৰক ছেদ কৰে এটা বিন্দুত, তাৰ 4টা কোণ উৎপন্ন হ'ব আৰু প্ৰত্যেকৰে বিপৰীতে থকা কোণটো সমান হ'ব। ঠিক আছে, এতিয়া আমি যাওঁ সামন্তৰিকৰ বিভিন্ন ধৰ্মলৈ। প্ৰথম ধৰ্মটোলৈ মন কৰা। ইয়াত কৈছে যে সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান দৈৰ্ঘ্যৰ হ'ব। ধৰ্মটো তোমালোকে মনত ৰাখিব আৰু লগতে ইয়াৰ প্ৰমাণ কেনেদৰে কৰা হয় তাক তোমালোকে কিতাপত দিয়া আছে আৰু সেইটো তোমালোকে ভালদৰে চাবা। মই কৈ দিছোঁ প্ৰথম প্ৰমাণ কৰিবলৈ হ'লে ABCD সামন্তৰিকটোৰ BDডাল কৰ্ণ আঁকিলে, BDডাল কৰ্ণ হোৱাৰ লগতে CD আৰু ABৰ ছেদকো হ'ব, লগতে AD আৰু BC সমান্তৰাল ৰেখাৰ বা বাহুৰ ছেদকো হ'ব। গতিকে তোমালোকে পাবা যে এংগল 1 আৰু এংগল 2 সমান হ'ব একান্তৰ কোণ কাৰণে, আৰু লগতে এংগল 4 আৰু এংগল 3 সমান হ'ব একান্তৰ কোণ হোৱাৰ বাবে। আৰু BDডাল কমন বাহু হ'ব
মানে সাধাৰণ বাহু প্ৰথমতে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ লৈছোঁ ট্ৰায়েংগল ABD আৰু ট্ৰায়েংগল CDB সেই ট্ৰায়েংগলকেইটা সৰ্বাংগসম হ'ব আৰু এই সৰ্বাংগসম হোৱাৰ কাৰণে আমি ক'ব পাৰিম যে বাহু AD আৰু বাহু BC সমান হ'ব লগতে AB আৰু CD বাহু সমান হ'ব গতিকে আমি ক'ব পাৰোঁ যে সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান দৈৰ্ঘ্যৰ হয় আৰু ধৰ্মৰ দুইটো ক্ষেত্ৰত কি কোৱা হৈছে সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান ইয়াক তোমালোকে দুই ধৰণে কৰিব পাৰা প্ৰথমতে ট্ৰায়েংগল ABC আৰু CDE সৰ্বাংগসম দেখুৱাই পিনে কৰিব পাৰা সেইটো তোমালোকৰ কিতাপত দি থোৱা হৈছে মই তোমালোকক কৈছোঁ যে এই বাহুকেইডাল সমানো হয় লগতে সমান্তৰালো হয় ঠিক তেনেদৰে সমান আৰু সমান্তৰাল লগতে এইডাল ছেদক হোৱাৰ ফলত এংগল 1 আৰু এংগল 3 সমান হয় এংগল 2 আৰু এংগল 4ও সমান হ'ব যদিহে আমি এংগল Aটো আমি কেনেদৰে লিখিব পাৰোঁ এংগল 1 প্লাছ এংগল 4 লিখিব পাৰোঁ এংগল 4 লিখিব পাৰোঁ এংগল Aটো কাৰ লগত সমান এংগল 2 আৰু এংগল 4টো এংগল 3 লগত সমান গতিকে 2 আৰু 3 মিলি পিনে কি পাম এংগল C পাম এনেদৰে তোমালোকে প্ৰমাণ কৰিব পাৰা এংগল A লগত এংগল Cটো সমান হ'ব গতিকে সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান হ'ব ঠিক তেনেদৰে এইটো ক্ষেত্ৰতো সমানে হ'ব আমি ধৰ্ম 3 লৈ মন কৰোঁ ধৰ্ম 3টোত কৈছে যে সন্নিহিত কোণবোৰ সম্পূৰক হ'ব কাৰণ এই দুডাল বাহু সমান্তৰাল হয় আৰু সমান্তৰাল বাহুৰ ছেদকৰ একেফালে থকা সন্নিহিত কোণবোৰ সম্পূৰক হয় গতিকে এংগল A আৰু এংগল D সম্পূৰক হ'ব ঠিক তেনেদৰে এংগল B এংগল C লগতো সম্পূৰক হ'ব তোমালোকে বুজি পাইছা নেক্সট ধৰ্মটোলৈ আগবাঢ়ো নেক্সট ধৰ্মটো ধৰ্ম নম্বৰ 4টোত কৈছে সামন্তৰিকৰ কৰ্ণকেইডাল সিহঁতৰ ছেদবিন্দুত পৰস্পৰ সমদ্বিখণ্ডিত কৰে সমদ্বিখণ্ডিত মানে সমানে দুটা ভাগত ভাগ কৰে তোমালোকে সদায় মনত ৰাখিবা যে সামন্তৰিকৰ কৰ্ণ দুডাল সমান সমদ্বিখণ্ডিত হয় সমদ্বিখণ্ডিত মানে AO ইকুৱেল টু OC হ'ব আৰু OD ইকুৱেল টু OB হ'ব সেইটো আমি কেনেদৰে প্ৰমাণ কৰিম সেইটো আমি সৰ্বাংগসম ত্ৰিভুজৰ ধৰ্ম প্ৰয়োগ কৰি পিনে আমি কৰিব পাৰোঁ কেনেদৰে কৰিছে প্ৰথমে লৈছোঁ আমি এংগল AOD আৰু এংগল ট্ৰায়েংগল COB এই দুটা ত্ৰিভুজত তোমালোকে মন কৰিবা যে এইটো বাহু আৰু এইটো বাহু সমান হ'ব লগতে এংগল 1 আৰু এংগল 2 সমান হ'ব একান্তৰ কোণ গতিকে আৰু লগতে তোমালোকে এই একান্তৰ কোণটো ল'ব পাৰা নতুবা তোমালোকে এটা কোণৰ সলনি এই বিপ্ৰতীপ কোণটো ল'ব পাৰা যোনটোৱে লোৱা এই ট্ৰায়েংগল দুটা সৰ্বাংগসম হ'ব আৰু সেই সৰ্বাংগসম হোৱাৰ ফলত আমি কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত কৰিছে বুলি আমি ক'ব পাৰিম ঠিক আছে এতিয়া আমি যাম আয়তলৈ যদি এটা সামন্তৰিকৰ প্ৰত্যেকটো কোণ 90 ডিগ্ৰী হয় তেন্তে সেইটো সামন্তৰিকেই হৈ যাব আয়ত বুজি পাইছানে সামন্তৰিকটো এনেকুৱা আছিলে যদি এই কোণকেইটা 90 ডিগ্ৰী হৈ যায় প্ৰত্যেকটো কোণ তেন্তে সামন্তৰিকটো এনেকুৱা চিধা হৈ যাব আৰু এইটো এটা আয়ত হৈ যাব এই চিত্ৰত দেখাৰ দৰে আয়তৰ ধৰ্ম প্ৰায় সামন্তৰিকৰ ধৰ্মৰ নিচিনাই বিপৰীত বাহু সমান আৰু সমান্তৰাল হ'ব আৰু প্ৰত্যেকটো কোণ 90 ডিগ্ৰী হ'ব প্ৰত্যেকটো কোণ যদি 90 ডিগ্ৰী হয় তেন্তে আমাৰ আছে 4টা কোণ প্ৰত্যেকটো কোণক এটা কোণৰ মান x ধৰিছোঁ কিমান হ'ব 360 ডিগ্ৰী কাৰণ এটা চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি 360 ডিগ্ৰী x কিমান হ'ব 90 ডিগ্ৰী এনেদৰে আমি প্ৰমাণ কৰিব পাৰোঁ তাৰ তলত কৈছে আয়তৰ ধৰ্ম আৰু সামন্তৰিকৰ ধৰ্ম মই কোৱাৰ ধৰণে প্ৰায় একেই বিপৰীত বাহু সমান প্ৰত্যেকটো কোণ 90 ডিগ্ৰী এইকেইটাও ধৰ্মৰ ভিতৰতে পৰিব কৰ্ণ দুডাল সমান আৰু কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত কৰিব
ইয়াত কৈছে যে আয়তৰ কৰ্ণবোৰৰ দিশ সমান বুলি ক'বলৈ হ'লে আমি এইটোত তোমালোকৰ কিতাপত লোৱা আছে ABC ট্ৰাইংগল আৰু BAD ট্ৰাইংগল ABC ট্ৰাইংগল আৰু BAD ট্ৰাইংগল লৈ পিনে কৰ্ণ দুডাল সমান বুলি প্ৰুভ কৰিছে। কেনেদৰে কৰিছে? এই গোটেইটো এটা ট্ৰাইংগল আৰু প্লাছ এইটো এটা ট্ৰাইংগল। এই ট্ৰাইংগলৰ এইটো বাহু আৰু এইটো বাহু সমান হ'ব। এইটো বাহু কমন বাহু হ'ব আৰু এইটো কোণ অবভিয়াছলি 90 ডিগ্ৰী হ'ব। গতিকে বাহু কোণ বাহু চৰ্ত অনুসৰি ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব আৰু সৰ্বাংগসম হোৱাৰ বাবে AC = BD হ'ব, যোনকেইডাল সামন্তৰিক নহয়, আয়তৰ কৰ্ণ হয়। গতিকে তোমালোকে বুজি পালা। এতিয়া নেক্সট আছে আমাৰ ৰম্বাছ। তোমালোকে সকলোৱে হয়তো বৰ্গৰ কথা শুনিছা, বৰ্গৰ ধৰ্মবোৰৰ কথা তোমালোকে নিশ্চয় জানা। যদি এটা ৰম্বাছ পাবলৈ হ'লে যদি এটা সামন্তৰিকৰ প্ৰত্যেকটো বাহু ইটো আনটোৰ লগত সমান হৈ যায়, তেন্তে সেই সামন্তৰিকটোক ৰম্বাছ বুলি ক'ম। আৰু যদি ৰম্বাছৰ প্ৰত্যেকটো কোণ 90 ডিগ্ৰী হৈ যায়, তেন্তে তাক বৰ্গ বুলি ক'ম। কি ক'লোঁ? সামন্তৰিকৰ যদি প্ৰত্যেকটো বাহু সমান হৈ যায়, তেন্তে তাক ৰম্বাছ বুলি কোৱা হ'ব। আৰু ৰম্বাছৰ যদি প্ৰত্যেকটো অন্তঃকোণৰ মান 90 ডিগ্ৰী হৈ যায়, তেন্তে সেই ৰম্বাছটোক বৰ্গ বুলি কোৱা হ'ব। গতিকে ৰম্বাছৰ এটা ধৰ্ম হৈ গ'ল, প্ৰত্যেকটো বাহু ইটো আনটোৰ লগত সমান হ'ব আৰু লগতে ৰম্বাছৰ কৰ্ণ দুডাল পৰস্পৰে লম্বভাৱে সমদ্বিখণ্ডিত কৰিব আৰু কৰ্ণ দুডাল অভিয়াছলি সমান হ'ব। ৰম্বাছৰ ধৰ্মৰ কিছুমানৰ বিষয়ে আলোচনা কৰোঁ আহা। ধৰ্ম কি কৈছে? ৰম্বাছৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব সমদ্বিখণ্ডিত হয়। কেনেদৰে প্ৰুভ কৰিম? প্ৰুভ কৰিবলৈ হ'লে তোমালোকে এই ট্ৰাইংগলটো আৰু এই ট্ৰাইংগলটো লৈ পিনেও প্ৰুভ কৰিব পাৰা। এই ট্ৰাইংগল দুটা সৰ্বাংগসম দেখাবা আৰু তোমালোকে প্ৰুভ কৰিব পাৰা। তোমালোকৰ কিতাপত কি ধৰণে কৰা আছে চাওঁ আহা। প্ৰথমতে কৈছে যে AO = CO, AO = CO। তোমালোকৰ কিতাপত লম্বটো প্ৰুভ কৰিবলৈ গৈ আছে, সমদ্বিখণ্ডিত বুলি আগতেই ধৰি লৈছে, ঠিক আছে। আৰু লগতে BO = DO, সেইটোতো হ'বই। আৰু এংগল AOB আৰু COB 90 ডিগ্ৰী বুলি প্ৰুভ কৰিব লাগে। আমি জানো যে AO = CO, এইটো ধৰিয়ে লৈছে। এইটোৰ লগত এইটো বাহু সমান। ট্ৰাইংগল AOB, এইটো ট্ৰাইংগল লৈছে, AOB লৈছে আৰু BOC লৈছে। তাত কৈছে যে AO = CO, অ'কে, AB = BC, কাৰণ ৰম্বাছৰ প্ৰত্যেকটো বাহু সমান আৰু OBডাল সাধাৰণ বাহু দুটা ত্ৰিভুজৰ। গতিকে ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব, সেয়েহে এই কোণটো আৰু এই কোণটো সমান হ'ব। কোনটো কোণ? এংগল AOB আৰু এংগল COBটো সমান হ'ব আৰু দুটা কোণ মিলি 90 ডিগ্ৰী হয়। সেয়েহে এটা কোণৰ মান 90 ডিগ্ৰী হ'ব। এটা কোণৰ মান 90 ডিগ্ৰী হ'লে ইটো কোণৰ মানো 90 ডিগ্ৰী হ'ব, কাৰণ দুইটা কোণ সমান হয়। ইয়াৰ নেক্সট আছে বৰ্গ। বৰ্গৰ বিষয়ে তোমালোকে ইতিমধ্যে বহুতো পঢ়ি আহিছা। মই কোৱা ধৰণে এটা ৰম্বাছৰ যদি প্ৰত্যেকটো কোণৰ মান 90 ডিগ্ৰী হয়, তেন্তে সেই ৰম্বাছটো বৰ্গ হ'ব। বৰ্গৰ কিছুমান ধৰ্মৰ বিষয়ে আলোচনা কৰোঁ আহা। বৰ্গৰ প্ৰত্যেকটো বাহু ইটো আনটোৰ লগত সমান হ'ব, প্ৰত্যেকটো অন্তঃকোণৰ মান 90 ডিগ্ৰী হ'ব আৰু কৰ্ণকেইডাল সমান হ'ব। সমান হোৱাৰ লগতে কৰ্ণ দুডালে পৰস্পৰে লম্বভাৱে সমদ্বিখণ্ডিত কৰিব। এইটো মনত ৰাখিবা, লম্বভাৱে সমদ্বিখণ্ডিত কৰিব কোনে?
বৰ্গৰ কৰ্ণ দুডালে পৰস্পৰক। গতিকে ধৰ্মবোৰৰ বিষয়ে আমি আলোচনা কৰোঁ আহা। বৰ্গৰ কৰ্ণবোৰ পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় মই কোৱা ধৰণে, আৰু বাকী ধৰ্মবোৰৰ বিষয়ে মই তোমালোকক ইতিমধ্যে আভাসটো দিলোঁ। এতিয়া নেক্সট টপিকটো আছে আমাৰ চিলা বা ইংলিছত কাইট। চিলা হ'বলৈ হ'লে এনেধৰণৰ আকৃতি হ'ব লাগিব। এনেধৰণৰ আকৃতি হ'বলৈ হ'লে চিলা এইটো ধৰ্ম মনত ৰাখিবা। সন্নিহিত বাহুযোৰ সমান হ'ব। এইটো সন্নিহিত বাহু এইটো, আৰু এইটো বাহু সমান হ'ব। আৰু এনেকুৱা ধৰণৰ আকাৰ এটা, চিলাৰ দৰে আকাৰ এটা আহিব লাগিব। ঠিক আছে, এনেকুৱা চতুৰ্ভুজক কোৱা হ'ব চিলা। তাৰপিছত আছে তোমালোকৰ ট্ৰেপিজিয়ামৰ এটা ইণ্টাৰেষ্টিং ভাগ এটা আছে। ইয়াৰ ওপৰত ভিত্তি কৰি তোমালোকৰ এটা প্ৰশ্ন দিয়া হৈছে। এই প্ৰশ্নটো তোমালোকে ঘৰত এবাৰ চেষ্টা কৰি চাবা কেনেদৰে সমাধান কৰিব পাৰি। আমিও পিছত আলোচনা কৰিম ইয়াৰ বিষয়ে। ঠিক আছে, এতিয়া পঢ়োঁ সমদ্বিবাহু ট্ৰেপিজিয়ামৰ বিষয়ে। সমদ্বিবাহু বুলি কিয় কোৱা হৈছে? সমদ্বিবাহু ত্ৰিভুজৰ বিষয়ে তোমালোকে পঢ়িছা। ত্ৰিভুজৰ ক্ষেত্ৰত দুটা বাহু সমান, এই দুটা বাহু যদি সমান হয় তেন্তে সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হ'ব। যিকোনো দুটা বাহু সমান হ'লে তাক সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হ'ব। ইয়াতো তেনেদৰে AD আৰু BC বাহু ট্ৰেপিজিয়ামটোৰ সমান হয়, সেয়েহে সেই ট্ৰেপিজিয়ামটো সমদ্বিবাহু ট্ৰেপিজিয়াম বুলি কোৱা হৈছে। গতিকে ট্ৰেপিজিয়াম হ'বলৈ হ'লে এযোৰ বাহু সমান্তৰাল হ'ব লাগিব, সমান নহ'লেও হ'ব। গতিকে লগতে আৰু এইটো AD আৰু BC এই ট্ৰেপিজিয়ামটোত সমান। সকলো ট্ৰেপিজিয়ামতে সমান নহ'বও পাৰে। সেইবোৰ ট্ৰেপিজিয়াম কেৱল ট্ৰেপিজিয়াম বুলি আমি ক'ম। যদি বাহু দুটা সমান হয় তেন্তে সমদ্বিবাহু ট্ৰেপিজিয়াম বুলি ক'ম। তোমালোকৰ এই কুৱেশ্যনটো যে কৈছে, এই কুৱেশ্যনটোত তোমালোকৰ নিজে কৰা বুলি কৈছে, নিজে কৰি চাবা তোমালোকে। এই ইনষ্ট্ৰাকশ্যনবোৰ দিয়া আছে, কিন্তু এই ইনষ্ট্ৰাকশ্যনত কোৱা হৈছে যে জোখ ল'বলৈ। এনেকুৱা ধৰণৰ এই ইনষ্ট্ৰাকশ্যনবোৰ ফ'ল' কৰি পিনে তোমালোকে এনেকুৱা ধৰণৰ চিত্ৰ এটা পাবা, ট্ৰেপিজিয়ামৰ চিত্ৰ এটা পাবা। এই চিত্ৰবোৰত তোমালোকক কিছুমান নিজে জোখ ল'বলৈ কৈছে। জোখবোৰ AC BD এনেকুৱা ধৰণৰ কিছুমান স্কেলৰ সহায়ত জোখ লৈ পিনে পাতি থ'বলৈ কৈছে আৰু চেক কৰিবলৈ কৈছে। এনেকুৱা কোটেশ্যনটো শুদ্ধ হয়নে নহয় তোমালোকক সেই জোখবোৰৰ পৰা ক'বলৈ কৈছে। কিন্তু তোমালোকে সৰ্বাংগসম আৰু ত্ৰিভুজৰ সাদৃশ্যতাৰ সূত্ৰকেইটা লৈ পিনে তোমালোকে প্ৰমাণ কৰিব লাগিব। কোনকেইটা ত্ৰিভুজ ল'লে তোমালোকক এইটো ওলায়, এই কোটেশ্যনটো ওলাব। এই কোটেশ্যনটো তোমালোকক চিমিলাৰিটি বা সদৃশ্যতা ত্ৰিভুজৰ সূত্ৰকেইটা প্ৰয়োগ কৰি পিনে ওলাব। আৰু এইটো তোমালোকৰ সৰ্বাংগসমৰ পৰা ওলাব। আৰু তোমালোকক এটা কৰিবলৈ কৈছে, এই কোণ দুটা যোগ কৰি পিনে আমি কিমান পাম, সেইটো তোমালোকক জুখি পিনে কৰিবলগীয়া নহয়। কেৱল সৰ্বাংগসম ত্ৰিভুজৰ সূত্ৰ প্ৰয়োগ কৰি পিনেই তোমালোকে উলিয়াব পাৰিবা। কেনেদৰে উলিয়াব পাৰিবা তোমালোকে নিজে চেষ্টা কৰি চাবা, আমি পিছত আলোচনা কৰিম। ইয়াৰ নেক্সটটো কৈছে এই চিত্ৰটো তোমালোকে মনত ৰাখিব লাগিব। এই চিত্ৰটোত প্ৰথমতে চতুৰ্ভুজ কৈছে। চতুৰ্ভুজৰ ভিতৰত তোমালোকে সকলোবোৰ পাবা, ট্ৰেপিজিয়াম পাবা, সামান্তৰিক, আয়ত, বৰ্গ, ৰম্বাছ সকলোবোৰ পাবা। এতিয়া ট্ৰেপিজিয়ামৰ ভিতৰত তোমালোকে সামান্তৰিক, আয়ত, বৰ্গ, ৰম্বাছ গোটেইকেইটাকে সামৰিব পাৰা। ঠিক তেনেদৰে সামান্তৰিকৰ অন্তৰ্গত তোমালোকে আয়ত, বৰ্গ, ৰম্বাছ গোটেইকেইটাকে ক'ব পাৰা। ঠিক তেনেদৰে বৰ্গক তুমি আয়ত বা ৰম্বাছ বুলি ক'ব পাৰা। কিন্তু এটা আয়ত গোটেইবোৰ আয়ত ৰম্বাছ নহয় আৰু গোটেইবোৰ ৰম্বাছ আয়ত নহয়। আৰু উল্টাকৈ চাবলৈ হ'লে গোটেইবোৰ বৰ্গই আয়ত, ৰম্বাছ, সামান্তৰিক, ট্ৰেপিজিয়াম, চতুৰ্ভুজ সকলোবোৰৰে ধৰ্মবোৰ মানি চলিব। আৰু আয়তে
কিছুমান আয়ত ৰম্বাছ হ'ব আৰু কিছুমান ৰম্বাছ আয়ত হ'ব আৰু সকলোবোৰ বৰ্গই চতুৰ্ভুজ ট্ৰেপিজিয়াম সামান্তৰিক আয়ত ৰম্বাছ সকলোবোৰ হ'ব। ঠিক তেনেদৰে সকলোবোৰ আয়ত বৰ্গ ৰম্বাছ সামান্তৰিক হ'ব, ট্ৰেপিজিয়াম হ'ব, চতুৰ্ভুজ হ'ব। সকলোবোৰ সামান্তৰিক আয়ত ৰম্বাছ বৰ্গ এইবোৰ ট্ৰেপিজিয়াম আৰু চতুৰ্ভুজৰ অন্তৰ্গত হ'ব। এই চিত্ৰটো তোমালোকে মনত ৰাখি পিনেই তোমালোকক কুৱেশ্যন সুধিলে তোমালোকে ক'ব পাৰিবা। কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধা হ'ব তোমালোকক ইয়ালৈ মন কৰা। যিকোনো ট্ৰেপিজিয়াম সামান্তৰিক আয়ত ৰম্বাছ বৰ্গই চতুৰ্ভুজ হ'ব। এই কিছুমান ধৰ্ম তোমালোকক কোৱা আছে, এই ধৰ্মবোৰ তোমালোকে পঢ়িবা আৰু এই চিত্ৰটোৰ পৰা আয়ত্ত কৰিবলৈ তোমালোকে চেষ্টা কৰিবা। যদি কিবা এটা নোৱাৰা তেন্তে মোক সুধিবা, মই সদায় এভেইলেবল আছোঁ। হ'ব, আমি ইয়াৰ পিছত অনুশীলনটো অংকবোৰ কৰিবলৈ চেষ্টা কৰিম। তোমালোকে সকলোৱে অনলাইন ক্লাছত মোক জইন কৰিবা। অনলাইন ক্লাছৰ লিংক মই অহাকালিলৈ দিম। অহাকালি 7টা বজাত হ'ব, তোমালোকে ৰেডি থাকিবা। থেংক ইউ।